আমি বৃষ্টিত নাযাওঁ আৰু ইয়াৰ পৰা আমি ৰিটাৰ্ণ হ'ম অলপ আগৰ নেকি আমাৰ কেম্পলৈ নাযাওঁ নেকি এটা প্ৰাণীও নাই কিবা কিবি কান্দি আছে অজগৰ আছে যেনিবা অজগৰ কিবা কিনি এইটো কি বস্তু ৰে হেল্ল' গাইজ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ মিতু ৰিংকু ব্লগলৈ অৱশেষত আজি সেই দিনটো আহি গ'ল এতিয়া টাইম হৈছে আপোনালোকৰ 4টা বাজিব আৰু তো ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ তো গাইজ ফাইনেলি ওলাই ল'লোঁ এতিয়া দেখাই আছোঁ ৰ'ব কি ল'লোঁ কি নল'লোঁ এইখন মোৰ কম্বল ৰাতি শোৱাৰ কাৰণে ইয়াতে বেগত আছে পানী বটল এখন গামোচা লৈছোঁ ৰ'ব তাৰপাছত ইয়াতে লৈছোঁ টৰ্চ লাইট পাৱাৰ বেংক কেবুলবিলাক এটা লাইট লৈছোঁ তাৰপাছত ৰাতি গান শুনিম বুলি ভাবিছোঁ স্পীকাৰ লৈ লৈছোঁ এইখিনিয়ে আৰু এতিয়া বৰ্তমান অভি আহি আছে অভিৰ কাৰণে ৰখি আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা কৰি শেষলৈকে চাই থাকিব ফাইনেলি অভি আহি পালে ৰাম ৰাতিয়ে হৈ গ'ল ৰে তো ইয়াতে আছে খৰি এইবিলাক চব লোড কৰিব লাগিব ডিগিটো খুলি দিয়া সেইটো অভি আহি পালে ডিগিটো খুলি দিয়া এইটো কি আছে কম্বল তাতে খৰি আছে দেখছি এটা কম্বল না দেখছি গো আছে এই হল দেখছি কলা দেখছি ভাত বঢ়িয়া একদম মজা পাৰফেক্ট আচ্ছা এই খৰিকেইটি নাযাব খৰিকেইটি দিগদাৰ হ'ব এলে মানে অলৰেডি মই খুলি লৈছোঁ বেছি নহয় 3 বান্ডেল মাত্ৰ মানে কি দেখা দিয়া লৈছোঁ ইতি যাব ইতি যাব মানে মই লাগতিয়াল বস্তু কিটো আছে খুলি মেনকে লৈছোঁ দে হ'ব কিয় থাকক হেনকে পইচা মানে ইফাল তালুকদাৰ ৰখি আছে মিতু গাইজ বহুত দেৰি হৈ গৈছে সোনকালে যাব লাগিব এতিয়া আহি পালোঁ মিতুক ল'বলৈ মিতুৰ ঘৰত উপস্থিত কিন্তু ইমান দৌৰা কিহৰ ইমান জল্দি কিয় যাব লাগে জল্দি কা কাম চেতান কা হতা হে মই গৈ থাকোঁ তোমালোক পিছে আহি থাকা তো ৰিংকু আগে গৈ আছে আমি অভি আৰু মই এতিয়া গৈ আছোঁ মানে ইফালে একদম ফুল একদম সেইকাৰণে একেলগে যাব পৰা নাই স্কুটি লৈ ৰিংকু আগত গৈ আছে আৰু আমি অভি আৰু মই একেলগে তো চাই থাকক ভিডিঅ'টো তো গাইজ গৈ আছোঁ বহুতেই ঠাণ্ডা লাগিছে বহুতেই ঠাণ্ডা কি হ'ল ৰখিলি যে কচলি আনা নাই আমাৰ খাই হৈছে ভগৱান এতিয়া হয় কচলি বিচাৰি অলপ আগত যাব লাগিব নহ'লে তাতে গৈ বাছ কাটি এনে বনাই ল'ব লাগিব এতিয়া কোনটো ভাল হয় এইটো ভাবি আছোঁ এতিয়া ওচৰতে বোলে আনোৱে নেকি ফাইনেলি খন্তি হাজিৰ মুচিৰা 35 rupees দে দ তো কচলিটো পাই গ'লোঁ এতিয়া তামোল আমাৰতো অসমীয়া মানুহ তামোল মেইন তো তামোলটো এতিয়া দোকানৰ পৰাই ল'ব লাগিব আৰু তামোল আন টাইমটো হ'ল এতিয়া 7:11 আৰু আমি এতিয়া নাটকাটিত এণ্ট্ৰি কৰিছোঁ তো ফাইনেলি নাইকাটিত আমি আহি পালোঁ এতিয়া ভাল এটা প্লেচ চাই আমাৰ কেম্পটো বনাই ল'ম নে কি কৰিছোঁ বনাই ল'ম গাড়ীৰ ভিতৰত আহিছা তো মই যদি ঠাণ্ডাত আহিছোঁ ঠাণ্ডা লাগছে তো গাইজ
ফাইনেলি আমাৰ টেণ্টৰ লোকেশ্যনটো ঠিক কৰিলোঁ ইয়াতে আমাৰ টেণ্টখন বনাম তো এটা টাইম লেপছ আপোনালোকে চাই লওক টেণ্ট বনোৱাৰ আহক হৈ গ'ল তো গাইজ ফাইনেলি কেম্প ৰেডি গাইজ কেম্প ৰেডি হৈ গ'ল এতিয়াতো পেট পূজাৰ কাৰণে যোগাৰ কৰিব লাগিব আৰু তো কি আনিছোঁ দেখাই আছোঁ গাইজ ইয়াতে আছে মাংস অলপমান লোকেল মুৰ্গী ইয়াতে আছে তেল চেল চাউল ধাউল মছলা পাতি ইফালে আছে পিঁয়াজ আলু পিঁয়াজ এইখিনি আৰু ৰাতিৰ যোগাৰ মিটু আহি যোৱা গাইজ আমি এতিয়া বৰ্তমান গৈ আছোঁ জংঘলৰ ভিতৰে ভিতৰে ৰ কিবা কিবি কান্দিছে কি কান্দিছে কোনফালে গাইজ আমি বৰ্তমান জংঘলৰ ভিতৰত এটা পৰিৱেশ আপোনালোকক দেখাবলৈ খালি যত্নহে কৰিম দেই আমি ভিতৰত মানে ওপৰত নাযাওঁ এতিয়া গ'লে বহুত কিবা কিবি বস্তু ইয়াতে থাকিব পাৰে চাই থাকক চাব লাগিব ৰাতি না গাইজ একদম মনে মনে আমি গৈ আছো ঠাণ্ডা ঠাণ্ডা কিয় মন্দিৰ নেকি গাইজ চাৰিওফালে এইটো বাঁহৰ ডাঙৰ ডাঙৰ গছ আগত যাব নাই হে কিবা কান্দিছে চৰাই 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 গভীৰ অৰণ্যৰ মাজত আছো গাইজ আমি বেছি নাযাওঁ আৰু ইয়াৰ পৰা আমি ৰিটাৰ্ণ হ'ম অলপ আগৰ নেকি আমাৰ কেম্পলৈ নাযাওঁ নেকি কোনো নাই এটা প্ৰাণীও নাই কিবা কিবি কান্দি আছে অজগৰ আছে যেনিবা অজগৰ কিবা কিনি এইটো কিবা বস্তু ৰে তো এতিয়া অফিয়ে জুইৰ ব্যৱস্থা কৰি আছে আৰু এইফালে আছে ৰিংকু কি খবৰ মজা না ফাইনেলি জুইটো আমাৰ জ্বলি গ'ল এইফালে আছে মিটটোৱে আলু পিঁয়াজ নহৰু কাটি অভিয়েত জুইটো লগালে আৰু মই ইফালে কেমেৰা এই তেলটো গৰম হৈ গ'ল অভি পিঁয়াজ জলকীয়া ঢালি দিয়া অভি কেনেকা লাগিছে বনাই বঢ়িয়া বঢ়িয়া মাংসটো কেনেকা হৈছে মাংস এতিয়া হালধি দিয়া নাই কেনেকা হ'ব জাষ্ট দি দিলা খালি মজা এইফালে কি মন মাৰি বহি আছে মক্কেল মানে কি মাংসটো সোৱাদটো ভাল হ'ব লাগিব অভি কেনেকুৱা বনাই আজি গম পাম আমি থকা টাইমত 2খন 4খন আছিল তো গাইজ আমাৰ ইয়াৰে দাদা এজনক লগ পালোঁ ইয়াতে যিখিনি কেম্পেইনিং ইয়াৰে এৰিয়াখিনি আছে এইখিনি সম্পূৰ্ণ দায়িত্ব এই দাদাৰ ওপৰতে থাকে আৰু দাদালৈ থাকিল ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল তো দাদাৰ ফোন নম্বৰটো আমাৰ ডেছক্ৰিপশ্যনত থাকিব কোনোবাই যদি আহিব বিচাৰে তো দাদাৰ ফোন কৰি ডাইৰেক্ট কণ্টেক্ট কৰি আহিব দেই মিটু এইটো কি বস্তু আনিছা অলপ পাছত গম পাবা ৰ'ব তুমি ছিংগাৰ নেকি ছিংগাৰ নহয় এনেকুৱা টাইমতে অলপ নিজৰ টেলেণ্টবিলাক কিবা কৰিব লাগে মানে নিজৰ সপোনবিলাক
কিন্তু এইটো বস্তুটো ভাল লাগিছে দেই সঁচাকে একদম লাজবাব মই দেখাই আছিলো তো গাইছ ইফালে মাংসটো হৈয়ে যায় আৰু বেছি টাইম নাই হৈ গ'ল আৰু তো তিয়হ কাটি আছো তিয়হ হাৰে তো অকলে অকলে মাৰি আছো যে একদম কেনেকুৱা হৈছে মাংসটো অভি বনাইছে মজা আৰু ইফালে হৈ আছে তো মাংসটো হৈ গ'ল এতিয়া ভাতটো বহাই দিম এই যি লাগি গৈছে এই লক্ষীমা জীৱনত এইগিলা কাম কৰি পাইছিলি কেতিয়াবা পোৱা নাই কিন্তু আজি কৰি আছোঁ আজি মানে পিকনিকত কৰাই হয় তো আজি আৰু এটা বেলেগ তো গাইজ ফাইনেলি ভাত পানী সকলো হৈ গ'ল এতিয়া খাব লাগে আৰু শুব লাগে আৰু লগ পাই আছোঁ ৰাতিপুৱা 5টা বজাত গুড মৰ্নিং গাইজ তো বৰ্তমান বাজিছে 5টা তো আমি ভাবিছোঁ 6টা বজাত উঠিম কিন্তু বতাহ বলি আছে পুৰা একদম বতাহ এটাতে হিলি আছে আৰু এইফালে আছে ৰিংকু এই ৰিংকু আৰু এইফালে অফি ব্যস্ত তো 6টা বাজি গ'ল সেয়া হৈছে নাককাটি হিল এই একদম ওপৰত তো ভাবিছোঁ 6টা বাজিলে যিহেতু ওপৰত নেযাওঁ আৰু ৰিংকু উঠা 6টা বাজিল পাহাৰত উঠা বুলি কৈ নুঠা আৰু নেকি হা একচুৱেলি আমাৰ ঘুমাওঁতে দেৰি হ'ল নাক কাটি আৰু বতাহ বলি আছে একদম বতাহ চাওক আপোনালোকে এইবিলাক চালে গম পাব কিমান বতাহ বলি আছে এয়া ভিউ দেখিছে মৰ্ণিং ভিউ নাক কাটি আৰু এটা কথা এই দুটা এই চাওক একদম ৰাতিটো আমি অহাৰ পৰা একদম ৰাতিপুৱাই দিলে আমাৰ লগতে আছিল আৰু গমে পাই যিসকলে নাক কাটিত আহে এই দুটাৰ বিষয়ে গমে পায় একচুৱেলি এই দুটা কি হয় গমে পায় এই দুটাৰ কথা যিসকলে অলৰেডি নাক কাটি দিছে তো বিশেষভাৱে ক'বই নালাগে আৰু যিসকলে অহা নাই তো সেইসকলক আপুনি যেতিয়া এইফালে পাহাৰত উঠিব আমাৰ ইহঁতে একচুৱেলি গাইড একদম ওপৰত উঠালৈ আৰু ওপৰৰ পৰা তলত নামালৈ ইহঁতে যায় মানে একচুৱেলি কুকুৰ বুলি ক'ব খোজা নাই মই কাৰণ যিটো মানে ইহঁতৰ কিবা মানে চৰিত্ৰ তো কুকুৰ বুলি ক'বলৈ ভাল লগা নাই তো গাইড বুলি কৈছোঁ মই একদম ওপৰত উঠাৰ পৰা আৰু তলত নামাৰ পৰা এই দুটাই যায় Oh, Rinko! Good morning, Rinko! তো বন্ধুসকল ভিডিঅ'টো এইখিনিয়ে আছিল এতিয়া গৈ থাকোঁ ঘৰলৈ আমাৰ সব যোগাৰ হৈ গ'ল গাড়ীত তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই